মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ বাবে এটি নতুন পাঠ লৈ আহিছোঁ। বিষয় ভাষা, শ্ৰেণী পঞ্চম, পাঠ নম্বৰ 3 আৰু পাঠটিৰ নাম হৈছে অৰূপৰ আবেদন। আহাচোন আমি অৰূপৰ আবেদন পাঠটি আলোচনা কৰোঁ। বহুদিনৰ মূৰত অৰূপ আজি স্কুললৈ আহিছে। তাৰ খা খবৰ লোৱাত লগৰীয়াহঁত ব্যস্ত। এনেতে শিক্ষয়িত্ৰী ৰেহেনা খাতুন বাইদেউ আহি শ্ৰেণীকোঠাত সোমায়েই তেওঁ অৰূপক দেখি সুধিলে, অৰূপ, তুমি দেখোন কেইবাদিনো স্কুল ক্ষতি কৰিলা। কিবা অসুখ বিসুখ হৈছিল নেকি? হয় বাইদেউ, বুলি সি তাৰ জেপৰ পৰা এখন কাগজ উলিয়াই শিক্ষয়িত্ৰী বাইদেউ হাতত দিলে। অৰূপ বহুদিন স্কুললৈ অহা নাছিল। সেইদিনা স্কুললৈ অহাত ৰেহেনা খাতুন বাইদেৱে অৰূপক দেখি সুধিলে, অৰূপ, তুমি দেখোন স্কুল বহুদিন ক্ষতি কৰিলা। কিবা অসুখ বিসুখ হৈছিল নেকি তোমাৰ? তেতিয়া অৰূপে হয় বাইদেউ বুলি কৈ এখন তাৰ জেপৰ পৰা ৰেহেনা খাতুন বাইদেউলৈ এখন কাগজ উলিয়াই দিলে আৰু তেখেতে কাগজখন মেলি চাই পঢ়িলে আৰু তেতিয়া কাগজখনতনো অৰূপে কি লিখিছে সেই কথাখিনি ৰেহেনা খাতুন বাইদেৱে পঢ়িবলৈ ধৰিলে। শ্ৰীহৰি সহায়, নামশালা, তাৰিখ 15/5/13। পূজনীয়া বাইদেউ, প্ৰথমতে মোৰ সেৱা গ্ৰহণ কৰিব। যোৱা 5/5/2013 তাৰিখে মই গাঁৱৰে এঘৰলৈ ভোজ খাবলৈ গৈছিলোঁ। খাই অহাৰ পৰাই মোৰ পেট চলা আৰম্ভ হৈছিল। মা দেউতাহঁতে কিবা কিবি খুৱাইছিল, কিন্তু পেট চলা বন্ধ নহ'ল। শেষত ডাক্তৰক দেখুৱাই মোক চেলাইন দিবলগীয়া হৈছিল। তাৰ পাছতো দুৰ্বল হৈ থকা বাবে এইকেইদিন স্কুললৈ আহিব পৰা নাছিলোঁ। এতিয়া অলপ ভাল পাইছোঁ। এই 10 দিন স্কুলত উপস্থিত থাকিব নোৱাৰিলোঁ। অনুগ্ৰহ কৰি অনুপস্থিত থকা দিনকেইটাৰ বাবে ছুটী মঞ্জুৰ কৰে যেন। এয়ে মহোদয়াৰ ওচৰত মোৰ সৰল মিনতি। শ্ৰদ্ধাৰে ইতি আপোনাৰ প্ৰিয় ছাত্ৰ অৰূপ হাজৰিকা, পঞ্চম মান ক শাখা, ৰোল নং 7। এইখন অৰূপে বাইদেউলৈ দিয়া এখন কাগজ আৰু সেই কাগজখনৰ পৰাই বাইদেৱে বুজিব পাৰিলে যে অৰূপ কিয় এইকেইদিন স্কুলত অনুপস্থিত আছিল। সি তাৰ পেটৰ অসুখৰ খবৰ জনাই এইখন বাইদেউলৈ দিছে। চিঠিখন পঢ়ি উঠি শিক্ষয়িত্ৰী বাইদেৱে ক'লে, অৰূপ, তুমি লিখিতভাৱে জনোৱা বাবে মই ভাল পাইছোঁ। যেতিয়া চিঠিখন পঢ়িলে তেতিয়া ৰেহেনা বাইদেৱে কৈছে, অৰূপ, তুমি যে স্কুল অহা নাই এইকেইদিন, সেইটো কথা যে তুমি লিখিতভাৱে জনাইছা তাৰ বাবে মই তোমাক খুবেই ভাল পাইছোঁ। কিন্তু এইখন তুমি মোলৈ দিয়া চিঠিহে হৈছে। স্কুলত অনুপস্থিত থাকিলে বা থাকিবলগীয়া হ'লে ছুটী মঞ্জুৰিৰ বাবে আবেদনহে কৰিব লাগে। তেতিয়া ৰেহেনা বাইদেৱে কাগজখন পঢ়ি কৈছে যে অৰূপক, তুমি ঠিকেই, তুমি যে এইকেইদিন স্কুল নাহিলা সেই কথাটো ধুনীয়াকৈ লিখিতভাৱে মোক জনাইছা, মই খুবেই ভাল পাইছোঁ। কিন্তু যেতিয়া স্কুলত অনুপস্থিত থকা তেতিয়া তোমালোকে আবেদনহে লিখিব লাগে। এইখনতো তুমি চিঠিহে লিখিছা। আবেদনক দৰখাস্ত বুলিও কয়। কৈছে যে আবেদনক দৰখাস্ত বুলিও কয়। চিঠি আৰু আবেদন একে নহয়। চিঠি আৰু আবেদন যে একে নহয় সেই কথাটো ৰেহেনা বাইদেৱে অৰূপহঁতক বুজাই কৈছে। মই তোমালোকক শিকাই দিছোঁ ৰ'বা, ভৱিষ্যতে তোমালোকে এনেধৰণে আবেদন লিখিবা। এইবুলি ৰেহেনা বাইদেৱে বৰ্ডত এনেদৰে লিখি দিলে আৰু তেতিয়া ৰেহেনা বাইদেৱে কেনেকৈনো আবেদন অৰ্থাৎ দৰখাস্ত এখন লিখিব লাগে সেই কথাটো বৰ্ডত লিখি সিহঁতক বুজাবলৈ ধৰিলে। আবেদন। নৱজ্যোতি আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ মাননীয় প্ৰধান শিক্ষক মহোদয়ৰ সমীপেষু। পঞ্চম মান শ্ৰেণী ক শাখাৰ শ্ৰেণী শিক্ষয়িত্ৰী মহোদয়াৰ জৰিয়তে। বিষয় ছুটী মঞ্জুৰিৰ আবেদন। তাৰিখ 15/5/2013। মহাশয়, বিনীত নিবেদন এই যে পেট চলা ৰোগত ভোগাৰ বাবে যোৱা 5/5/2013 তাৰিখৰ পৰা 14/5/2013 তাৰিখলৈ মই স্কুলত উপস্থিত থাকিব পৰা নাছিলোঁ। সেইকাৰণে এই আবেদনখনি সহানুভূতিৰে
বিবেচনা কৰি উক্ত দিনকেইটি ছুটি মঞ্জুৰ কৰিবলৈ দয়ালু মহোদয়ৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। আপোনাৰ একান্ত বাধ্য ছাত্ৰ অৰূপ হাজৰিকা, পঞ্চম মান ক শাখা, ৰোল নং 7। অৰূপৰ পেট চলাটো সত্য। জগত হাজৰিকা, অভিভাৱকৰ চহী 15/5/2013। এতিয়া এখন আবেদন, ৰেহনা বাইদেৱে এখন আবেদন কেনেদৰে লিখিব লাগে এয়া শিকাই দিছে অৰূপহঁতক, আৰু আমি তেনেদৰে আবেদন লিখিবলৈ লাগে। এতিয়া চিঠি আৰু আবেদনৰ মাজত থকা প্ৰভেদ নিশ্চয় ধৰিব পাৰিছা। আবেদন আৰু চিঠিৰ লিখনশৈলী বেলেগ বেলেগ। এতিয়া অৰূপহঁতক ৰেহনা বাইদেৱে বুজাই দিছে যে চিঠি আৰু আবেদন কেতিয়াও একে নহয়, দুয়োটাৰে লিখন পদ্ধতি বেলেগ বেলেগ। চিঠি আৰু আবেদনত মূল 4টা ভাগ থাকে। সেইকেইটা হ'ল শিৰোনামা, সম্বোধন, মূল অংশ আৰু সামৰণি। এতিয়া আমি চিঠি লিখোঁতেও আবেদন লিখোঁতেও 4টা ভাগ থাকে, কিন্তু সেই 4টা ভাগ একে হ'লেও চিঠি আৰু এখন আবেদনৰ মাজত প্ৰভেদ থাকে। এয়া চাওঁচোন আমি এতিয়া প্ৰথম আছিল এইখন, যিখন অৰূপে লিখি আনিছিলে সেইখন চিঠি, আৰু পিছত যিখন ৰেহনা বাইদেৱে শিকাই দিলে লিখিবলৈ সেইখন আছিলে আবেদন। আমি ইয়াৰ পৰাই আবেদন আৰু চিঠিৰ মাজত যে প্ৰভেদ আছে ধৰিবলৈ পাৰোঁ। আৰু চিঠিৰ এতিয়া এই 4টা আমাৰ ভাগ আছে যে, আমি সেইকেইটা আলোচনা কৰোঁ। এখনৰ প্ৰথম ভাগটোৱেই হৈছে শিৰোনামা। চিঠিখনৰ ওপৰ অংশৰ একেবাৰে সোঁকণত ঠাইখনৰ নাম আৰু তাৰিখ লিখিব লাগে। চিঠিৰ এই অংশটোকে শিৰোনামা বুলি কোৱা হয়। 2 নম্বৰ হৈছে সম্বোধন। দ্বিতীয় ভাগটো কি বুলি কয়? সম্বোধন। যালৈ চিঠি লিখা হয় তেওঁক সম্বোধন কৰি শিৰোনামাৰ তলত চিঠিখনৰ বাওঁফালে আৰম্ভণিতে পূজনীয়া সম্বোধন কৰোঁ। আমি চিঠি লিখোঁতে সচৰাচৰ এনেদৰে সম্বোধন কৰোঁ। পিতৃ মাতৃ বা জ্যেষ্ঠজনক পূজনীয় বা পূজনীয়া, আত্মীয় স্বজন জ্যেষ্ঠজনক শ্ৰদ্ধেয়া, জ্যেষ্ঠ বিষয়া বা বিভাগীয় প্ৰধানক মহোদয় মহোদয়া, সন্মানীয় পদবীত থকাসকলক মাননীয়া। তেনেকৈ বন্ধু বান্ধৱী বা সৰুসকললৈ লিখিবলৈ হ'লে আমি কি ব্যৱহাৰ কৰিব পাৰোঁ? মৰমৰ, প্ৰিয়, মান্যজনে, পুত্ৰ কন্যা ছাত্ৰ ছাত্ৰী, জী জোঁৱাইলৈ লিখিলে কি লিখিব লাগে? কল্যাণীয়া। এতিয়া মূল অংশ, মাজৰ আমাৰ মূল অংশটো হৈছে সম্বোধনৰ তলত সাদৰ সম্ভাষণ জনোৱাৰ পাছত এই অংশত চিঠি লিখোঁতাজনে মূল বক্তব্য প্ৰকাশ কৰে, অৰ্থাৎ প্ৰধান বিষয়বস্তু উপস্থাপন কৰিব লাগে। আৰু একেবাৰে শেষৰ অংশটো কি হৈছে? সামৰণি। চিঠিৰ এই ভাগত পত্ৰ লিখকে চিঠিৰ সামৰণি মাৰে। অৱশ্যে ব্যক্তি বিশেষে সামৰণিৰ সম্বোধন বেলেগ বেলেগ হয়। যেনে পৰিচিত ব্যক্তি, আত্মীয় স্বজন, বন্ধু বান্ধৱী আদিৰ বেলিকা ইতি আপোনাৰ, তোমাৰ, তোৰ বুলি লিখি নিজৰ নাম, চহী বা ঘৰত মতা পৰিচিত নাম লিখিব লাগে। তেনেদৰে সন্মানীয় ব্যক্তিলৈ লিখা চিঠিত ইতি আপোনাৰ গুণমুগ্ধ। তেনেকৈ নিমন্ত্ৰণী পত্ৰত সচৰাচৰ ইতি বিনীত, বিনয়াবনত ভৱদীয় লিখিব লাগে। আকৌ কৰ্তৃপক্ষলৈ লিখিলে অধ্যক্ষ, প্ৰধান শিক্ষক তেওঁলোকলৈ লিখিলে ইতি আপোনাৰ একান্ত বাধ্য ছাত্ৰ ছাত্ৰী। তেনেকৈ কাৰ্যালয় আৰু ব্যৱসায় সংক্ৰান্তীয় চিঠি হ'লে ইতি আপোনাৰ বিশ্বাসী। সম্বন্ধ বিশেষে ইতি আপোনাৰ, তোমাৰ, শুভকাংক্ষী, সেৱক আদি লিখিব লাগে। খামৰ ওপৰত চিঠিৰ খামত যালৈ চিঠি পঠোৱা হয় তেওঁৰ সম্পূৰ্ণ ডাক ঠিকনা লিখিব লাগে। তেনেদৰে চিঠি দিওঁতা আৰু নাম ঠিকনা বাওঁকোণত লিখিব লাগে। এয়া চোৱাচোন, খাম এটাৰ ওপৰত আমি কি কৰিব লাগে? যিজনলৈ চিঠি লিখোঁ তেওঁৰ সম্পূৰ্ণ ঠিকনাটো লিখিব লাগে, লগতে দিওঁতাজনেও তেওঁৰ সম্পূৰ্ণ ঠিকনা বাওঁকোণত এফালে লিখিব লাগে।
এতিয়া আমি চিঠিৰ ভাগ কেইটা পালোঁ আকৌ তেনেদৰে চিঠি প্ৰকাৰো আছে চিঠি প্ৰকাৰ কেইটা 4টা ব্যক্তিগত চিঠিপত্ৰ আবেদন পত্ৰ ব্যৱসায়িক চিঠিপত্ৰ কাৰ্যালয় সম্বন্ধীয় চিঠিপত্ৰ এতিয়া তোমালোকে এইখন এখন ব্যক্তিগত চিঠিপত্ৰৰ উদাহৰণ চাই যাবা এইখন হৈছে আবেদন পত্ৰ আমি ইতিমধ্যে আবেদন পত্ৰ আৰু ব্যক্তিগত চিঠিপত্ৰ আমাৰ পাঠ্যপুথিত পালোৱে তাৰ পিছত চোৱা এইখন হৈছে ব্যৱসায়িক চিঠিপত্ৰ আমি ব্যৱসায়িক চিঠিপত্ৰ কেনেকৈ লিখিব লাগে হেয়া তাৰে এটা আৰ্হি তেনেকৈ কাৰ্যালয় সম্বন্ধীয় চিঠিপত্ৰ আমি এটা কোনো কাৰ্যালয়লৈ অফিচলৈ এখন চিঠি পঠিয়াবলগীয়া হলে কেনেদৰে লিখিব লাগে তাৰে আৰ্হি এতিয়া আমি বুজি পালো যে চিঠি আদান প্ৰদানৰ জৰিয়তে মানুহৰ মাজত সদ্ভাৱ প্ৰীতি আৰু সামাজিক সম্পৰ্ক গঢ়ি উঠে মনৰ ভাৱ মুকলিকৈ প্ৰকাশ কৰাৰ বিশ্বাসযোগ্য উপায় হৈছে চিঠি আজিলৈ ইমানেই ধন্যবাদ